নমস্কাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ 5টা পাৰ্টত আমি পৰীক্ষাত আহিবলগীয়া বহুতো প্ৰশ্নৰ উত্তৰ আলোচনা কৰিলোঁ আজি পাৰ্ট 6ত 20টা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম তাৰ আগতে মোৰ চেনেলৰ 1000 সাবস্ক্ৰাইবাৰ হ'বলৈ বেছি দূৰ নাই অনুগ্ৰহ কৰি 1000 সাবস্ক্ৰাইবাৰ কৰি দিয়ে যাতে আপোনালোকৰ বাবে এই ধৰণৰ ভিডিঅ' বনাব মই উৎসাহ পাওঁ তলৰ সাবস্ক্ৰাইবাৰ বুটামটো টিপি কাষৰ বেল আইকনটোত অলত কৰি দিয়ক যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে পায় আজিৰ প্ৰথম প্ৰশ্নটো হ'ল পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি তক্ষশিলা বিশ্ববিদ্যালয় মহাকাশত কৃত্ৰিম উপগ্ৰহ উপেক্ষণ কৰা বিশ্বৰ প্ৰথম দেশ কোনখন ৰাছিয়া মহাকাশত উপনীত হোৱা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল মেজৰ ইউৰি গেগৰিন চন্দ্ৰলৈ মানুহ পঠোৱা পৃথিৱীৰ প্ৰথম দেশ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰ চন্দ্ৰত প্ৰৱেশ কৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল নীল আৰ্মষ্ট্ৰং বিমানেৰে উৰা পৃথিৱীৰ প্ৰথম ব্যক্তি কোন আছিল ৰাইট ব্ৰাদাৰ্ছ অৰভিল আৰু উইলবাৰ পৃথিৱীত প্ৰথম কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰা দেশ কোনখন চীন পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্মটো কি যিটো বৰ্তমানেও বিদ্যমান সনাতন ধৰ্ম পৃথিৱীৰ প্ৰথম চহৰ কোনখন য'ত পাৰমাণৱিক বোমা পেলোৱা হৈছিল হিৰোশ্বিমা পৃথিৱীৰ প্ৰথম কিতাপ ছপোৱা দেশ কোনখন চীন পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জটোৰ নাম কি ইণ্ডোনেছিয়া পৃথিৱীৰ আটাইতকৈ জনবহুল চহৰ কোনখন টকিঅ' পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন ৰাছিয়া পৃথিৱীৰ আটাইতকৈ বেছি ভোটাৰ থকা দেশ কোনখন ভাৰত পৃথিৱীৰ সৰ্ববৃহৎ মহাকাব্য কোনখন মহাভাৰত পৃথিৱীৰ আটাইতকৈ বেছি বিতৰণ কৰা ইংৰাজী বাতৰি কাকতখনৰ নাম কি দ্য টাইমছ অফ ইণ্ডিয়া বিশ্বৰ ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় 8 মে বিশ্ব খাদ্য দিৱস কোন তাৰিখে পালন কৰা হয় 16 অক্টোবৰ বিশ্ব জল দিৱস কেতিয়া উদযাপন কৰা হয় 22 মাৰ্চ লিগনাইট কয়লাৰ সৰ্বাধিক উৎপাদক দেশ কোনখন জাৰ্মানী ইমানেই আছিলে চেনেলটো যেন ছাবস্ক্ৰাইব কৰিব নাপাহৰে প্লিজ ছাবস্ক্ৰাইব যেন কৰে ধন্যবাদ